হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ঘৰখন যাতে সুখ সমৃদ্ধিৰে ভৰি পৰে, ধন ঐশ্বৰ্যৰে ভৰি পৰে, তাকে কামনা কৰিলোঁ। আৰু আজি মই ঘৰতে সৰুকৈ এনেই অকণমান আয়োজন কৰিবলৈ লৈছোঁ। কি এই ভিডিঅ'টো যোৱাকালিৰে হয়, সময়হে পোৱা নাছিলোঁ আপলোড কৰিবলৈ। এয়া পূজাৰ কাৰণে কিনা সামগ্ৰীসমূহ, আৰু সদায় নতুন বস্তুত পূজা কৰিলে এনেও মনটো ভাল লাগে। এয়া অলপ ফুল, আৰু কালি অকণমান পায়সো বনাইছিলোঁ। এয়া ধূনা অলপ দিলোঁ, আৰু যেতিয়া ধূনা লগাওঁ ঘৰটো খুব মনটো মানে শান্তি লাগে, পবিত্ৰ লাগে। আৰু গধূলি সময়তো আমি সকলো মহিলাই সন্ধিয়া সময়ত ধূনা বা চাকি জ্বলোৱাটো এটা নিয়ম নহয় একচুৱেলি, সেনেকুৱা কৰিলে আমাৰ নিজৰে এটা ভাল লাগে। আৰু এয়া মানুহ আমাৰ লগত প্ৰাৰ্থনা কৰিছে। এয়া আৰু সৰুকৈ আয়োজন কৰিছিলোঁ। এয়া লক্ষীশ্বৰীত পঢ়িবলৈ লৈছোঁ। প্ৰতিজনী মহিলাৰে দায়িত্ব এই লক্ষীশ্বৰীতখন পঢ়া, আৰু বহুত নজনা কথাও জানিব পাৰি। এয়াই আৰু মোৰ এটা নতুন ভিডিঅ' হয়, আপোনালোকে মৰম দিব বুলি মই আশা কৰিলোঁ। আৰু এয়া কি আয়োজন কৰিছিলোঁ আপোনালোকক সকলোকে দেখালোঁ, আৰু আশা কৰোঁ আগলৈও যাতে মোক আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ দিয়ে। আৰু লক্ষী পূজাততো সাধাৰণতে ৰুটি খোৱাই হয়। এয়া লুচি বনাইছিলোঁ, বুট দালি, পনীৰ। এয়াই আৰু আজিলৈ আহিছোঁ, বা